নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আমিও বহুত ভালে আছোঁ। এয়া দেখিছে মায়ে পানীলাও কাটি আছে। আজি পানীলাওৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এইটো ৰেচিপি প্ৰায় অসমৰ বহুত ভাগ মানুহে ইতিমধ্যেই খাইছে। সকলোৱে জানে, আমাৰ ফালে ইয়াক লাও পাল্লা বুলি কোৱা হয়, লাও পিঠা বুলি কয়। এই পানীলাওখিনি কাটি কুটি চাফা কৰি লোৱাৰ পিছত প্ৰচেছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদিও কৰিছোঁ আমি, কিন্তু মাৰ ডিৰেকশ্যনত কৰা হৈছে, গতিকে ৰেচিপিটো মাৰে হয়, পুৰণা ৰেচিপি হয়, একো নতুনকৈ আমি ইয়াতে মডিফাই নাই কৰা। ৰেচিপি মতে এনেকৈ পানীলাওখিনি কাটি কুটি চাফা কৰি লোৱাৰ পিছত ইয়াত পৰ্যাপ্ত পৰিমাণে পাৰিলে কিছু কমকৈ পানী দি বইল কৰা হ'ব। আজি আমি ইয়াতে 2 গিলাচ পানী দিছিলোঁ, তাতে অকণমান নিমখ দিলোঁ। তাৰপিছত এতিয়া আমি এইখিনি বস্তুক বইল হ'বলৈ দিম। পানীলাওখিনি বইল হৈ গ'ল আমাৰ পানীলাও, আৰু বইল হৈ যোৱাৰ পিছত এয়া দেখিব পাইছে, কেনেকুৱা দেখিছে। পানীলাওখিনি আমি এতিয়া চেকি ল'ম। চেকি লোৱাৰ পিছত পানীখিনি শুকাবৰ কাৰণে, যিমানখিনি এক্সট্ৰা পানী আছিলে তাতে, সেইখিনি শুকাবৰ কাৰণে যাবৰ কাৰণে বহুত সময় ৰাখি দিছোঁ আমি, প্ৰায় 20 মিনিটমান। তাৰপাছত তথাপিও যিহেতু বহুত পানীলাওৱে পানী শুহি লয়, গতিকে যিমানখিনি পানী আছিলে আতি পানীখিনি তাৰ পৰা নিগৰি পৰি যাবলৈ দিছোঁ। তাৰপাছত লাহে লাহে পানীলাওখিনি লাহে লাহে হেঁচি দিম, পিটিকাৰ নিচিনাকৈ লাহে যাতে পানীলাওত বন্ধ হৈ থকা মেক্সিমাম পানী ওলাই যায়। নহ'লে পিঠাটো পানী লাগিব, শেষত টেষ্ট নুঠিব। সেইকাৰণে পাৰালৈকে পানীখিনি আমি আতি দিবৰ কাৰণে চেষ্টা কৰিম। আৰু এয়া দেখিলে ইমানখিনি পানী এতিয়াও আছিলে পানীলাওখিনিত। তাৰপাছত আমি লাওখিনি ল'লোঁ ইয়াতে। লাওখিনিৰ ওপৰত দিবলগীয়া সামগ্ৰীখিনি এইটো প্ৰথমতে দিছোঁ, এইটো হৈছে গুড়। যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে চেনিও দিব পাৰে। আমি গুড় দিছোঁ। গুড়খিনি এনেকৈ কাটি কুটি দিছোঁ যাতে মিহলি ভালকৈ হৈ যায়। তাৰ ওপৰত এয়া দিছোঁ কলাখাৰ, ঘৰতে বনোৱা কলাখাৰ। তাৰ ওপৰত এয়া দিছোঁ অকণমান নিমখ। এতিয়া আমি ইয়াৰ লগত যিমানখিনি পৰিমাণৰ গুড়া লাগে, যিমানখিনি পৰিমাণৰ চাউলৰ গুড়ি হয়, এইখিনি আমি ইয়াতে দিছোঁ। আমি প্ৰথমতে এটা ডাঙৰ বাউলত এটা বাতি দিছিলোঁ, কিন্তু সিমানখিনি যেতিয়া আপোনালোকে সানি ল'ব তেতিয়া নিজেই গম পাব যে কিমানখিনি হৈছে বা নাই হোৱা, কিমান আৰু নতুনকৈ গুড়া এড কৰিব লাগিব নেকি। কাৰণ যে সেইটো শ্বেপ বনিব লাগিব পিঠাৰ আকাৰত, যদি সেইটো পনীয়া হৈ থাকে নবনিব। চ' আমি দেখা পালোঁ যে ইয়াতে গুড়া লাগিব, আমি বেছিকৈ গুড়ি অকণমান দিলোঁ, দি এইখিনি ভালকৈ ধুনীয়াকৈ মিহলি কৰি ল'ব। সৰুতে এটা কথা যে সৰুতে এইবোৰ পিঠা খাই একেবাৰে বেয়া পাইছিলোঁ, কিন্তু যিমানে ডাঙৰ হৈ আহিলোঁ চাহৰ লগত পিঠা ভালেই লাগে খাই, যিকোনো পিঠাই নহওক কিয়। অসমীয়া খাদ্যবোৰ যে সদায় সুকীয়া, এনেকুৱা অকণমান কিছু মিনিমাম সামগ্ৰীৰে আমি ধুনীয়া একোটা আইটেম বনাব পাৰোঁ। সেইকাৰণে খুবেই এইবোৰ বস্তু ইণ্টাৰেষ্টিং হয়। এতিয়া যিমানে ডাঙৰ হৈছোঁ পিঠা ভাল লগা হৈ গৈছে। এয়া দেখিছে আমাৰ ডোটো হৈ গ'ল। ডোটো হৈ যোৱাৰ পিছতে আমি এটা কেৰাহীত অকণমান পানী লৈ তাতে আকৌ গুড় অকণমান দি বইল হ'ব দিছোঁ। গুড়খিনি একেবাৰে বইল হৈ মেল্ট হৈ যাব লাগিব গুড়খিনি। এইখিনি অকণমান ছিষ্টেমটো পিছলৈকে জিলাপিৰ নিচিনা হয়, জিলাপি বনোৱাৰ নিচিনা দেখিবলৈ পাব আপোনালোকে। পিঠাটো নিজৰ শ্বেপত বনাই ল'ব, যাক যেনেকুৱা শ্বেপ লাগে। আমি সাধাৰণতে এনেকুৱা শ্বেপতে বনোৱা হয়, আমাৰ মায়ে এনেকুৱা শ্বেপতে বনায়, আমিও এনেকুৱা শ্বেপতে বনাইছোঁ। এইখিনি পিঠাৰে যিমানখিনি বনাব পাৰে, সৰু ডাঙৰ আপোনালোকৰ হিচাপ মতে নিজে কৰি ল'ব পাৰে। কেতিয়াবা এনেকৈ মিলিজুলি কাম কৰি ভাল লাগে। যদিও মা আমাক ডিৰেক্ট কৰি আছিলে, বহুতখিনি বস্তু তেওঁ কৰি দিছে, যেনে পানীলাও কাটি দিছে, গুড়খিনি কাটি কুটি দিছে, বইল হোৱাত হেল্প কৰি দিছে, পূৰা চবে মিলিজুলি কৰি কেতিয়াবা বহুত ভাল লাগে। এয়া দেখিলে এনেকৈ হৈ গ'ল আমাৰ পিঠাকেইটা শ্বেপত পূৰা বনোৱা হৈ গ'ল। এতিয়া এইকেইটা ভাজিব লাগিব। এনেকৈ ভাজিব, যেনেকৈ নৰ্মেলি যিকোনো বস্তু ভাজা হয়, একো নতুন মডিফিকেশ্যন নাই, মই কৈছোঁৱে। চিম্পলি ভাজিব, তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে ছাইডকেইটা অকণমান ব্ৰাউন হৈ নাযায়। দেখিব পাব ৰেড বা ব্ৰাউন, যেতিয়া আপুনি তেনেকুৱা টাইপৰ কালাৰেশ্যন দেখা পাব, তেতিয়া গম পাব যে হৈ গ'ল আৰু ভাজি হৈ গ'ল। ভাজি হৈ যোৱাৰ পিছত এয়া দেখিছে কি ধুনীয়াকৈ ব্ৰাউন হৈ গৈছে। এতিয়া ভাজি হৈ গ'ল যিহেতু, এইখিনি আমি একেবাৰে ধুনীয়াকৈ ইয়াৰ পৰা উলিয়াই ক'ত দি দিম, আমাৰ যিটো গুড়ৰ মেল্ট হোৱা যিটো
মিক্সাৰ আছিলে তাতে দি দিলোঁ। একেবাৰে এই প্ৰচেছটো জিলাপিৰ নিচিনা দেখিব পাইছেই। চ' এনেকৈ গোটেইখিনি হৈ যোৱাৰ পিছত আমি অকণমান গেছটো ল' ফ্লেমত ৰাখি ইয়াক সিজিব দিম, যাতে প্ৰত্যেকটো পিঠাৰ ভিতৰতে ধুনীয়াকৈ গুড়খিনি সোমাই যায় আৰু খাই টেষ্ট লাগে। আৰু শেষত আমাৰ পিঠা ৰেডি হৈ গ'ল। ৰেচিপিটো কেনে পালে আমাক জনাব। ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিবা ভুল ভ্ৰান্তি দেখিলে আমাক নিশ্চয়কৈ আঙুলিয়াই দেখাব। আমি আকৌ চিম্পল ৰেচিপি লৈ আহিম। ধন্যবাদ।